হে গাইজ, আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাঘৰ 15 তাৰিখ আৰু 15 তাৰিখে আজিতো জানাই সকলোৱে আজি খানা খাব। তো ময়ো এটা সৰুকৈ খানা খাম, আৰু মোৰ কাৰণে নহয়, মোৰ মানে সৰু সৰু ভাই ভণ্টি আছে, তো তেওঁলোকে মানে মোক বহুত জোৰ কৰিছে। তো মই ডাঙৰ বাইদেউ হিচাপে মানে এতিয়া তেওঁলোকৰ খানা খাব লাগিব। আৰু খানাত কি কি আয়োজন কৰিছোঁ এইবিলাক সকলোবিলাক দেখুৱাম। তো চাব মোৰ ভিডিঅ'টো ভালদৰে। লগতে মাঘ বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে পিঠা লাড়ু খাওক আৰু এনজয় কৰক। এইবাৰৰ বছৰটো সকলোৰে ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। তো আগলৈকে মোৰ ভিডিঅ'টো চাব। বজাৰ চজাৰ কৰিলোঁ খানাৰ কাৰণে এইবিলাক। তো আগলৈকে মোৰ ভিডিঅ'টো চাওক আৰু কি কি খানাত আয়োজন কৰিছোঁ সেইবিলাক সকলোবিলাক দেখুৱাম। আমাৰ খানাত আছে আজি এয়া আটা আনিছোঁ, আৰু ঘৰে ঘৰে সকলোৰে আলু পিঁয়াজ তুলিছোঁ, আৰু এয়া ধনিয়া, আৰু এয়া হৈছে মটৰ, আৰু ইয়াতে আছে কি আছে, ইয়াতে খুলি দিছোঁ, খুলি দি লিম্পিটো খুলি দি এয়া কিয়া এয়া স্পেচিয়েল। আজি আমাৰ স্পেচিয়েল ডিছ আছে, আমাৰ হ'ল ফুচকা। তো ফুচকা আজি আমি খাম খানাত। লগতে পুৰি থাকিব আৰু ঘুগুনি থাকিব। তো আমাৰ আজি এয়া হৈছে খানা। এয়া হৈছে আটা বাৰু বেছি নালাগে, আমি 1 কিলো আনিছোঁ, কাৰণ খোৱা মানুহ বেছি নাই, আমি মাত্ৰ 5জন মানুহ খোৱা। 5জন কিয় খানা কোনে খাব, গম নাপাওঁ নেকি? তো বেছি নালাগে বাৰু, এতিয়া এইখিনি হ'লে হৈ যাব আমাৰ কাৰণে, থাকিলে হৈ গ'ল। আৰু এইফালে আমাৰ কণ ভাই ভণ্টি কেইটা, আৰু কি কৰি আছা তোমালোকে কোৱা? কি ৰাইছা? মটৰ। আৰু তুমি কি ৰাইছা? তুমি কি ৰাইছা? মটৰ। আৰু তুমি? ইয়াৰ কামত লগাই দিছোঁ আৰু একেবাৰে। ইয়াৰ বৰ্তমান পুৰিৰ কাৰণে ৰুটি বেলি আছে, তাৰপিছত আকৌ আঞ্জা কাৰণে কাটিলোঁ, বেলিবৰ কাৰণে খৰি ল'লোঁ, এয়া লৈ ল'লোঁ। আৰু এতিয়া ইয়াতে আমি জুই ধৰিম আৰু খানা বনাবলৈ আৰম্ভ কৰি দিওঁ। এতিয়া লাগি গ'ল জুই, আৰু এতিয়া খানা বনাবলৈ আমি আৰম্ভ কৰি দিম। কিন্তু আজি বহুত দেৰিও হ'ল, কাৰণ আমাৰ তেনেকুৱা প্লেনিং নাছিলে, কিন্তু মই বাধ্যতামূলক, মই বোলে নহ'লেও নহয়, তো আৰু দে আৰু। খানা হৈ আছে লাহে লাহে, ইফালে আমাৰ ভণ্টিয়ে খানা বনাই আছে, আৰু আমাৰ পোৱালীকেইটা ৰখি আছে। তোমালোকৰ ভোক লাগিছে নেকি? তো এইকেইটা হৈছে আমাৰ খানা খোৱা পোৱালী, আৰু বেলেগ আমাৰ কোনো নাই, কোনো বন্ধু বান্ধৱী নাই, কোনো মানে ঘৰৰ গাৰ্জেন নাই। তো আমি এইকেইটাই খানা খাম। তো আমাৰ বেলেগনো কি হ'ব আৰু। তো আমাৰ আজি খানাৰ কাৰণে আছে ঘুগুনি পুৰি আছে, আৰু ইফালে বোলে ফুচকা খাই মানে পানী পুৰি খাব। তো
এওঁলোকৰ সন্তুষ্টই মোৰ সন্তুষ্ট। তো এইখিনি আয়োজন কৰি দিছোঁ। আৰু আজি খানাটো খাই কেনেকুৱা লাগিব? মজা লাগিব। তো এনজয় বহুতখিনি আমি এনেকৈ কৰি থাকোঁ ঘৰত থাকিলে, ভালে লাগে। আৰু আমাৰ মানে বাহিৰত কোনো বন্ধু বান্ধৱী নাই, আৰু ঘৰৰ পৰা বাৰু ক'তো ফুৰিবলৈ নাযাওঁ, আৰু এইকেইটাও নাযায়, আমাৰ পোৱালিকেইটাও নাযায় ক'তো। তো ঘৰতে এনেকৈ থাকোঁ আমি গোটেইকেইটা ভাই ভণ্টি লগ লাগি, যি কৰোঁ সকলোবিলাক আমি লগ লাগি কৰোঁ ঘৰত। তো এনেকৈ থাকি বহুত ফূৰ্তি লাগে, ভালেই লাগে। তো সকলোৱে আজিৰ দিনটোত উপভোগ কৰক, মজা লওক, খানা খাওক, আৰু মনবিলাক ভালে থাকিব। তো আগলৈকে এয়া ভণ্টিয়ে বৰ্তমান পিঁয়াজ ভাজি আছে। আমি এতিয়া আঞ্জাখন বনাম। বহুত এনজয় কৰিলোঁ, আৰু এতিয়া আমাৰ আঞ্জাখন হৈয়ে অহা নাই। তো এইফালে আমাৰ জুই উঠা নাই ভালদৰে। তো আজি আমাৰ আঞ্জাখন হোৱাত অকণমান দেৰি হ'ব। আমাৰ খানা হ'ব আৰু, কিন্তু আজি আমাৰ খানা বনোৱাতে বহুত দেৰি হৈ গ'ল। প্ৰায় 1টামান বাজিছে এইবিলাক আয়োজন কৰাতে। তো অলপমান দেৰি হ'ব, বৰ্তমান 3টা বাজি গ'ল। আৰু এতিয়া আৰু কেতিয়া খাব পাৰোঁ নাজানো, আৰু এতিয়া এনেকৈ ৰখি আছোঁ আমি। আঞ্জাখন হৈ গ'লে হৈ গ'ল, আৰু তাৰপিছত আৰু খানা খাব পাৰি। তো মাঘ বিহুত কোনে কোনে খানা খাইছে তো কমেণ্ট কৰি জনাব, আৰু সকলোৱে এনজয় কৰিছে চাগে। হৈছে মোৰ দাদা, আৰু মানে মাঘ বিহু বুলি তুমি কিবা এষাৰ কোৱা আৰু। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, তো খানা আছে নে নাই? খানা আছে, ৰাতি হ'ব। ৰাতি খানা খাবা? কিয় খানা খাবা? হাঁহ আছে, তাৰপিছত ডাঙৰ মাছ আছে। মাছ কি মাছ? এই বাহু মাছ। বাহু মাছ আছে। এতিয়া বাৰু এইখিনি যোগাৰ কৰি লৈছোঁ, কিন্তু ৰাতি এইটো আয়োজন কৰা হ'ব। আৰু তো আপোনালোকে খানা খালনে নাই তো কমেণ্ট কৰি জনাব, আমি সকলোৱে জানিব বিচাৰোঁ খানা খালনে নাই। তো আমিও খানা খালোঁ, তো আপোনালোকে চাগে এনজয় কৰিছে বহুতখিনি। খানা খাম ইয়াতে। আমাৰ খানাতো বনাই গৈছে, কি কি আছে, কি কি আয়োজন কৰিছে মই কৈছোঁ বাৰু। তো নাজানো আৰু আপোনালোকে কি বুলি ভাবিছে, কিন্তু মোৰ পোৱালিকেইটা আৰু সেয়ে খাব বোলে। তো মই কি কৰিম, তো ময়ো আৰু সৰুকেইটাৰ লগতে সৰু হৈ গ'লোঁ। আমি যি খানা খাব ওলাইছোঁ সেই খানা, এনেকুৱা খানাটো কোনেও নাখায়, সেইটো মই ভালদৰে জানো। কাৰণ মাঘ বিহু বুলি বহুতে হাঁহৰ মাংস খাব, মাছ মাংস কণী সকলোবিলাক খাব, আৰু আমি কি খাম? আমি বাছ ফুচকা মানে পানী পুৰি খাম, আৰু এইফালে থাকোঁ আমাৰ পুৰি আৰু ঘুগুনি থাকিব। এনেকুৱা খানা মাঘ বিহু কোনে খায়? তো আপোনালোকে জানে, কিন্তু বেয়া নাপাব, আৰু অলপমান লাজ লাগিছে ভিডিঅ'টো বনাবলৈও। বাট অকণমান এনজয়ৰ কাৰণে বনাইছোঁ ভিডিঅ'টো। তো চাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি কিবা বেয়া লাগিছে তো নিজে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো আপোনালোকক দেখুৱাব লাজ লাগিছে, কাৰণ পানী পুৰি খানা কোনেও নাখায় দেই, আৰু নাখাবও এনেকুৱা খানা আমাৰ নিচিনা। আমাৰ এতিয়া খানা হ'বলৈ হৈ গ'ল, আৰু এতিয়া আমি খানা খাব পাৰোঁ। খানাত আমাৰ সকলোবিলাক দেখুৱাম কি কি আছে। প্লিজ এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। এতিয়া আমাৰ খানা একদম ৰেডি হৈ গ'ল। তো চাওক, ইয়াতে আছে পানী পুৰি, আৰু এইফালে আছে পুৰি, এইফালে পিটিকা আছে, আলু পিটিকা খাব লাগিব, আৰু এইফালে আছে পানী। তো এতিয়া আমি খাম, আৰু আপোনালোকে চাব, সকলোবিলাক চাই থাকিব এনেকৈ। তো এতিয়া আমাৰ খানা হ'ব, আৰু বেছি দেৰি নাই।
বৰ্তমান হৈ গ'ল আৰু সকলোৱে খাই আছে দে আৰু क्या करें বৰ্তমান আমি সকলোৱে খানা খাই আছো খানা কেনেকুৱা হৈছে এতিয়া আমি খানা খাম আৰু আগলৈকে মোৰ ভিডিঅ'টো চাব আৰু দুপৰীয়া খানা চানা খালোঁ এতিয়া আৰু আমি লাৰু বনাই আছোঁ আৰু আপোনালোকেও চাগে বনাই আছে আৰু লগতে আমাৰ দুপৰীয়া খানাটো চাই কেনে পালে তো এবাৰ কমেণ্ট কৰি জনাব যদিহে আমাৰ খানাটো পচন্দ লাগিছে আৰু এনেকুৱা খানা কোনো নাখাব দেই আমাৰ এইবিলাক বহুত মানে ফটুৱা হৈছে খানাটো বহুত তো নাখাব এনেকুৱা খানা বাছ আমি এনে জাষ্ট খাইছোঁ আৰু বহুত ফূৰ্তিত খাইছোঁ তো ইয়াতে মানে কোনো গাৰ্জেন নাই আমি জাষ্ট ফূৰ্তিত খাইছোঁ তো ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট কৰি জনাব বহুতখিনি হ'বলৈ বাকী আছে এতিয়া আমি লাৰু বনাই আছোঁ বৰ্তমান আমি এইটো মা আছে আৰু ভণ্টি আৰু মই আমি তিনিওটা লাৰু বনাই আছোঁ তো আহিব সকলোৱে আমাৰ ঘৰলৈ লাৰু পিঠা খাবলৈ আহিব লগতে সকলোকে মাঘ বিহুৰ হিয়া ভৰা অলপ যাচিছোঁ সকলোৱে পিঠা বনা খাওক আৰু বহুত ফূৰ্তি কৰক এনজয় কৰক আৰু সকলোৰে বছৰটো ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ তো আগলৈকে ভিডিঅ'টো চাই দিছোঁ এতিয়া আইতাই পিঠা বনাই আছে আৰু আইতাই বনোৱাৰ কাৰণে এইবাৰ মই পিঠা বনাব নাপালোঁ তো ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট কৰি জনাব আৰু যিবিলাক মোৰ চেনেলত নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ